চুলি সৰিছে নেকি? কেৱল তেল সলনি কৰিলেই সমস্যাৰ সমাধান নহ'বও পাৰে। চুলি সৰাৰ 3টা সাধাৰণ কাৰণ জানো। প্ৰথমটো হৈছে পুষ্টিৰ অভাৱ, বিশেষকৈ আইৰণ, প্ৰটিন, ভিটামিন ডি ইত্যাদি। ইয়াৰ সমাধান কণী, মাছ, দাইল, সেউজীয়া শাক পাচলি ইত্যাদি খাওক। দ্বিতীয়তে হৈছে অতিৰিক্ত মানসিক চাপ। দীৰ্ঘদিনীয়া মানসিক চাপৰ কাৰণেও অতি কম সময়ৰ ভিতৰত চুলি সৰিব পাৰে। ইয়াৰ সমাধান পৰ্যাপ্ত পৰিমাণে টোপনি যাওক, ষ্ট্ৰেছ মেনেজমেণ্ট কৰক, নিয়মীয়া ব্যায়াম কৰক আৰু নিজৰ বাবে অলপ সময় উলিয়াওক। তৃতীয়তে হৈছে ডেণ্ড্ৰাফৰ সমস্যা। মূৰৰ ছালত ডেণ্ড্ৰাফ বা আন কোনো ফাংগেল ইনফেকশ্যন বা আন যিকোনো সমস্যা থাকিলে চুলি সৰিব পাৰে। ইয়াৰ সমাধান কি? মূৰটো পৰিষ্কাৰ কৰি ৰাখক আৰু চিকিৎসকৰ কাষ চাওক। মনত ৰাখিব, চুলি সৰাটো কেতিয়াবা শৰীৰৰ ভিতৰুৱা সমস্যাৰ সংকেত হ'ব পাৰে। আৰু চুলি সৰিলে অকল তেল সলনি নহয়, ইয়াৰ কাৰণটো বিচাৰি উলিয়াওক। ধন্যবাদ।